নমস্কাৰ বন্ধুসকল সকলোকে জিত আছাম ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো বন্ধুসকল আপোনালোক সকলোৱে গম পায় SSC GD 2021 SSC GD এপ্লাই চলি আছে বহুতে এপ্লাই কৰিছে বা বহুতে এপ্লাই কৰা নাই বন্ধুসকল যিসকলে এপ্লাই কৰা নাই এতিয়ালৈ তেওঁলোকে ফাৰ্স্ট প্ৰিফাৰেন্স কি দিয়া উচিত ঠিক আছে তো বন্ধুসকল ফাৰ্স্ট প্ৰিফাৰেন্স এনেকুৱা এটা বস্তু যে আপোনাৰ চইচ অনুসৰিয়ে দিয়া যায় বা মই কৈছো CSF দি বা বেলেগে কৈছে BSF দি তো আপুনি বেলেগৰ মতে যে দিব তেনেকুৱা নহয় আপোনাৰ চইচ অনুসৰি দিব আপুনি যেটো ভাল পায় ঠিক আছে তো বন্ধুসকল মই আজি এই ভিডিওটো এই কাৰণে বনাইছো যদি আপোনালোকে ইণ্ডিয়ান আৰ্মি ভাল পায় আপোনালোকে আসাম ৰাইফলত ফাৰ্স্ট প্ৰিফাৰেন্স কিয় দিয়া উচিত ঠিক আছে যদি আপোনালোকৰ ইণ্ডিয়ান আৰ্মি হোৱাৰ সপোন আছে বা আছে তেনেহলে আসাম ৰাইফলত আপোনালোকে SSC GD ফাৰ্স্ট প্ৰিফাৰেন্স দিব ঠিক আছে তো আসাম ৰাইফলৰ আমাৰ বিশেষকৈ আমাৰ নৰ্থ ইষ্টৰ বাবে বহু বেনিফিট আছে কি বেনিফিট সকলো এই ভিডিওটো আপোনালোকে গম পাই যাব বন্ধুসকল প্ৰথম কথা আপোনালোকে ইণ্ডিয়ান আৰ্মি যেটো ড্ৰেছ সেই ড্ৰেছটো আৰু আসাম ৰাইফলৰ যেটো ড্ৰেছ হয় হেতু একে হয় ঠিক আছে ফাৰ্স্ট কথা নেক্সট আপোনালোকে খোৱাৰ কেন্টিনৰ সুবিধা আপোনালোকে ইণ্ডিয়ান আৰ্মিত যেনেকৈ খোৱাৰ সুবিধা পাব সেই সুবিধাটো আপোনালোকে আসাম ৰাইফলতো সেই সুবিধাটো পাব কেন্টিনৰ সুবিধাটো পাব ঠিক আছে কিন্তু আদাৰ প্যাৰামিলিটাৰী ফোৰ্সত আপোনালোকে সেই সুবিধাটো লাভ নকৰে ঠিক আছে তো সেইভাবে আপোনালোকে আসাম ৰাইফল চয়েস কৰিব লাগে ফাৰ্স্ট নেক্সট আপোনালোকৰ কি হৈছে আপোনালোকৰ যেটো কোৱাৰ্টাৰৰ সুবিধাটো পাব মানে ট্ৰেনিং হে গোৱাৰ পাছত আপুনি ফ্যামিলি লৈ তাৰ আপোনালোকে থাকিব পাৰিব ঠিক আছে তো হেতু পাছৰ কথা পাওয়াটো মেইন কথা নেক্সট বন্ধুসকল ইণ্ডিয়ান আৰ্মি যেটো আপোনালোকৰ ট্ৰেনিং দিয়া হয় সেই ট্ৰেনিংটো আপোনালোকে আসাম ৰাইফলতো লাভ কৰিব ঠিক আছে কাৰণ আসাম ৰাইফলৰ এনেকুৱা এটা ফোৰ্স যেটো ইণ্ডিয়ান আৰ্মিয়ে কন্ট্ৰোল কৰি থাকে ঠিক আছে কিন্তু আদাৰ যেমান প্যাৰামিলিটাৰী ফোৰ্স আছে সেই ফোৰ্সক কিন্তু ইণ্ডিয়ান আৰ্মিয়ে কমান্ড কৰি নাথাকে ঠিক আছে কাৰণ ইণ্ডিয়ান আৰ্মি আসাম ৰাইফল ইণ্ডিয়ান আৰ্মিয়ে কন্ট্ৰোল কৰি আছে তো আসাম ৰাইফলটো ডিফাৰেন্ট হবই আদাৰ প্যাৰামিলিটাৰী ফোৰ্সত কৈ ঠিক আছে তো আপোনালোকে সকলোৱে গম পায় ইণ্ডিয়ান আৰ্মি কেনেকুৱা ফোৰ্স হয় কাৰণ ইণ্ডিয়ান আৰ্মি যুদ্ধৰ বাবে ব্যৱহাৰ কৰা হয় আৰু ট্ৰেনিংটো ইণ্ডিয়ান আৰ্মি আসাম ৰাইফলক প্ৰভাইড কৰিব মানে আসাম ৰাইফলক ট্ৰেনিংটো ইণ্ডিয়ান আৰ্মি ডাঙৰ অফিচাৰ বিলাকে ইণ্ডিয়ান আৰ্মি আসাম ৰাইফলক ট্ৰেনিংটো দি দিব ঠিক আছে তো আপোনালোকে ট্ৰেনিং আপোনালোকৰ ইণ্ডিয়ান আৰ্মিৰ দৰে হ'ব নেক্সট আপোনালোকৰ নৰ্থ ইষ্টৰ বিশেষকৈ নৰ্থ ইষ্টৰ ক্যান্ডিডেট সকলে কিয় আসাম ৰাইফল চয়েস কৰা উচিত কাৰণ আপোনালোকে নৰ্থ ইষ্টতে থাকি চাকৰিটো কৰিব পাৰিব আপুনি বেলেগ ষ্টেটত যোৱাৰ দৰকাৰ নাই কাৰণ আসাম ৰাইফল এনেকুৱা এটা ফোৰ্স যেটো নৰ্থ ইষ্টৰ কাৰণে বনোৱা হৈছে আপোনালোকে আপুনি অৰুণাচলৰ পৰা বাস কৰক বা আসামৰ পৰা বাস কৰক মিজোৰামৰ পৰা বাস কৰক আপুনি যতে নাথাকক কিন্তু আপোনালোকৰ পোষ্টিং নৰ্থ ইষ্টতে দিব নৰ্থ ইষ্ট মানে আপোনালোকৰ আসাম ৰাইফলৰ যি সাতখন ৰাজ্য আছে আসামৰ চাৰিওকেইখন মিজোৰাম অৰুণাচল নাগালেণ্ড ত্ৰিপুৰা তো এই ষ্টেট কেইখনৰ ভিতৰতে আপোনালোকক পোষ্টিং দিব ইয়াৰ বাবে বনোৱা হৈছে তো হেতু এটা বেনিফিট আছে আপোনালোকে ইয়াতে থাকি আপুনি চাকৰিটো কৰিব পাৰিব আৰু আহা যোৱা সুবিধা হ'ব তো বহু বেনিফিট আছে নেক্সট বন্ধুসকল স্যালাৰিটো 21 to 69,000 হেতু সকলোতে একে কিন্তু আসাম ৰাইফলত কি বেছি হয় যেটো ৰিক্সি পেমেন্ট হয় তো আপোনালোকে সকলোৱে গম পায় ডিফেন্সত চাকৰি কৰিলে ৰিক্সি পেমেন্ট দিয়া হয় তো সেই পেমেন্টটো আপোনালোকে আসাম ৰাইফলত বেছিকৈ লাভ কৰিব ঠিক আছে তো সেইভাবে আসাম ৰাইফল চয়েস কৰা উচিত বিশেষকৈ আপোনালোকে জানি লওক আপোনালোকৰ যদি ইণ্ডিয়ান আৰ্মি যোৱাৰ সপোন আছে তেনেহলে আপোনালোকে ফাৰ্স্ট প্ৰিফাৰেন্স আসাম ৰাইফলত দিয়াটো ভাল ঠিক আছে তো আপোনালোকে যদি কষ্ট কৰিব যদি নিবিচাৰে চাকৰিটো পোৱাৰ পিছত তেনেহলে CSF দিব তো তেনেকুৱা নিজৰ চইচ অনুসৰি আপোনালোকে দিব পাৰে ঠিক আছে তো আপোনালোকৰ ইণ্ডিয়ান আৰ্মি যদি হোৱাৰ সপোন আছে তেনেহলে আসাম ৰাইফলত দি দিব তো সুবিধা এখিনিয়ে তো মেইনলি এখিনিয়ে আৰু বেলেগ দেখা পোৱা নাযায় বেলেগ আপোনালোকে আদাৰ প্যাৰামিলিটাৰী ফোৰ্সত যিমান সুবিধা পাব হেতু আসাম ৰাইফলতো থাকিব ঠিক আছে তো সেইভাবে চেনেলটো সাবস্ক্ৰাইব কৰিব চেনেলটোলৈ যদি নতুনকৈ আহিছে আৰু ভিডিওটো যদি ভাল পাইছে তেনেহলে লাইক কৰিব ইমানে ধন্যবাদ